ৰাজ্যত দুপত দুপে বাঢ়িব লৈছে গৰু চুৰি কাৰ্য। কেতিয়াবা জলপথতো কেতিয়াবা স্থলপথেৰে বাংলাদেশলৈ গৰু চালান হ'বলৈ ধৰিছে। আনহাতে এটা চক্ৰই নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী ঠাইসমূহৰ পৰা দৈনন্দিন চুৰি গৰু চালান কৰি আহিছে। চৰাইদেউ জিলাৰ সোণাৰী নামতোলা পথত গৰুৰ চোৰাংচোৰাটক। নামতোলা আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে অবৈধভাৱে ভুৱা নথি পত্ৰ তৈয়াৰ কৰি নাগালেণ্ডলৈ বিক্ৰী কৰিবলৈ লওঁতে হাতে লোটে ধৰি আৰক্ষীক চমজাই দিলে গৰুসহ ৩ চোৰক। উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত গৰু চোৰত এতিয়া জড়িত স্বয়ং এগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদক। মোৰ সম্পাদক হৈ পিনে তেওঁ এনেকুৱা মানে নিৰ্লজ্জ মানে কাণ্ড কৰিছে। কি নাম হয়তো তেওঁৰ নামটো শেখ ফৰিদ। নামতোলা আৰক্ষী থানাৰ অধীনত থকা পুৰণি টাউকাক আদৰ্শ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মহম্মদ শেখ ফৰিদ আলী দীৰ্ঘদিন ধৰি চুৰ কাণ্ডত জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ একাংশ লোকৰ। লগতে এখন টাটা AC AS04 AC 9231 বাহনত 8টাকৈ গৰু লওঁতে গাড়ী চালক উত্তম দে আৰু মহম্মদ নিয়ামত আলীক স্থানীয় আদৰ্শ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ লোকে ধৰি নামতোলা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। গৰুবিলাক ক'ত লৈ গৈ আছিলে? এইটো আমিতো একচুৱেলি সঠিক গম নাপাওঁ, কিন্তু আমি মানে কি নাগালেণ্ড অভিমুখে গৈ নাগালেণ্ড আমাৰ সীমান্ত অভিমুখে গৈ আছিলে বস্তুটো। আমি মানে কি বহুত দিনৰ পৰা ফ'ল' কৰি আছিলোঁ, কিন্তু মই বৰ দুখিত মোৰ মানে কি মোৰ সম্পাদক হৈ পিনে তেওঁ এনেকুৱা মানে নিৰ্লজ্জ মানে কাণ্ড কৰিছে। কি নাম হয়তো তেওঁৰ নামটো শেখ ফৰিদ। হয়, আৰু মানে কি বৰ দুখিত মই মানে মোৰ সময়ৰ বন্ধু হয় মানে কি, আৰু গাঁওখনৰ মোৰ মানে কি মোৰ লগত মোৰ গাঁওখনৰো মানে মোৰ এটা যিহেতু আমি মানে কি গোটেই সমাজখনৰে মানে এটা কলংকৰ নিচিনাকৈ হৈ গৈছে। আইনমতেতো এইটো মানে বেআইনীয়ে হৈছে। এটা ষ্টেটৰ পৰা আৰু এটা ষ্টেট গৈ নে এইটো বন্ধে আছে। এইটো ক'ত নাগালেণ্ডত নাগালেণ্ড গৈ আছিল। ইয়াৰ কিবা নথি পত্ৰ আছে নেকি, ওলাইছে নেকি? ড্ৰাইভাৰ হেলমেট নাই বুলি কওঁ না। বহুতো আমাৰ দুখ লগা কথা। আমাৰ পুৰণি টাউকাক চাহ বাগিচা আমাৰ লগত লাগি থকা আদৰ্শ গাঁৱৰ VDB সম্পাদক বহুত দিনৰ পৰা গৰু ব্যৱসায় কৰি আছে। যেহেতু গৰু ব্যৱসায় মানে কিহৰ গৰু ব্যৱসায় কৰি আছে? চুৰি মানে ৰাতি গৰু পাৰ কৰে আৰু হয়
আজি আদৰ্শ গাঁৱৰ VDB সংবিধানমতে বেআইনী VDB সভাপতি আৰু তেওঁলোকৰ আছে আমাৰ VDB নায়ক ধৰি আমাক জনাই আমি পুৰণিটাকক চাহ বাগিচাৰ অলটাউকাকৰ মানে VDB প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহি উপস্থিত হওঁ আহি চাইছোঁ যে ইয়াত সঁচাকৈ গৰু গাড়ী মানে গৰু গাড়ী AC এখনত গৰু আছে আৰু মেক্সিমাম আপোনাৰ 7-8টামান হ'ব মানে 7-8টামান হ'ব তাৰ আগত আমাৰ এই আদৰ্শ গাঁৱৰ প্ৰেচিডেণ্ট আছে তেখেতে ক'ব আৰু